ভৰা চাউলৰ ঘূৰি আৰু গুড় দিও বনাইছে। তাৰপিছত ভৰা চাউল এনেকৈ তিয়াই পেলাইও বনোৱা হৈছে। স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আপোনালোকৰ কি খবৰ? মোৰ বৰ্তমান ভালেই, আশা কৰোঁ আপোনালোকৰো চবৰে ভাল। বহুত দিন হ'ল আৰু মোৰ ভিডিঅ' নবনোৱা, কিছুমান পাৰ্চনেল পৰিস্থিতিৰ কাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ। আৰু আগতে যেনেকৈ মোক মৰম কৰিছিলে ঠিক তেনেকৈ এতিয়াও মৰম কৰিব বুলি মোৰ আশা থাকিলে। আৰু যিহেতু মাঘ বিহু আজি, গতিকে সকলো অসমবাসী ৰাইজলৈ মোৰ অশেষ ধন্যবাদ থাকিলে, মানে শ্ৰদ্ধা জনাইছোঁ আৰু আপোনালোকক চবকে মাঘৰ বিহু উপলক্ষে। আৰু ভালকৈ দিনটো যাওক, মাঘৰ বিহু যিহেতু আলহীটো পূৰা আহিব। বিহু পিঠা চিঠা বনাই আছে আপোনালোকে, ময়ো বনাইছিলোঁ। আমাৰ কি কয় এইটো তৰা পাতেৰে যে বনায় চাউলৰ পিঠা, তাৰপিছত বনালোঁ চুঙা পিঠা, আজি বনাম গিলা পিঠা। আৰু আপোনালোককো দেখাব যদি পাৰোঁ তেতিয়া দেখাম নিশ্চয়। আৰু সেয়া চাওক, সৰিয়হৰ খেতি খুব ধুনীয়াকৈ কৰা হৈছিলে। এইফালে মানে ইমানেই সৰিয়হৰ খেতি কৰিছে, বহুত মানুহে কৰিছে। ইয়াতে আমি সিদিনাখন ভিডিঅ' বনাইছিলোঁ, এইফালতে খুব ধুনীয়া ভিউ আহিছিলে। মোৰ ইনষ্টাগ্ৰামত আপলোড কৰা আছে, পেগু কাঞ্চু বুলি আছে ইনষ্টাটো। আৰু সেয়া আমাৰ পিছফালৰ বাৰী চাওক। মই শুই উঠিয়ে মোৰ ঘৰৰ পিছফালে এবাৰ হ'লেও এবাৰ এইটো বিহু চাবই লাগিব। তাৰপিছতে মোৰ ৰাতিপুৱাৰ কাম আৰম্ভ হয়, ইয়াৰ পৰাই আৰম্ভ। বলক এতিয়া মই আপোনালোকক দেখুৱাম কেনেকৈ আমি ৰাতি বৰা চাউল আৰু তৰা পাতেৰে পুৰাং বনাইছিলোঁ। আমাৰ মিচিঙতো তেনেকৈয়ে কয় পুৰাং বুলি, আপোনালোকৰ কি কয় নাজানো। এইটো আপোনালোকক এতিয়া আমি দেখুৱাম আমি ৰাতি কেনেকৈ পুৰাং বনাইছিলোঁ। নিশ্চয় আপোনালোকে চাই ভাল পাব আৰু খায়ো বহুত ভাল লাগে। এইটো চাউলৰ গুড়িৰেও বনাব পাৰি, তাৰপিছত এইটো এনেকৈ চাউল তিয়াই পেলাইও বনাব পাৰি। চাউলটো মানে তিয়াই পেলাই বনালে মানে চব্জিৰ লগতো খাব পাৰি, খুব ধুনীয়া আঠা আহে তাত। তাৰপিছত এনেকৈ গুড় আৰু চাউল খুন্দি পেলাইও বনাব পাৰি, খুব ধুনীয়া লাগে। তেনেকৈও বনাইছোঁ আৰু তেনেকৈ দুটা পদ্ধতিত মানে বনাইছোঁ। আৰু সেয়া আমাৰ চাওক পুৰাং। ইয়াত ভৰা চাউলৰ ঘূৰি আৰু গুড় দিও বনাইছে। তাৰপিছত ভৰা চাউল এনেকৈ তিয়াই পেলাইও বনোৱা হৈছে। কিন্তু এতিয়া বিচাৰি পোৱাত টান হ'ব, মানে এতিয়া এইটো অকণমান খুলি চাব লাগিব ক'ত কেনেকৈ আছে। এইটোতো এতিয়া বাহিৰৰ পৰা ধৰাত বহুত মানে বেলেগ হ'ব, গতিকে এতিয়া আপোনালোকক দেখাবতো লাগিব ন কেনেকুৱা হৈছে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। উলিয়াই দেখাই দিম এবাৰতে, ভালকৈ দুটাটো আহিলেই হ'ল। আৰু এতিয়া হয়নে নহয় এবাৰ বেণ্ডেজ মাৰিছে গোটেই তৰাপাত। এইটো চাউলটো খুন্দিছে, বৰা চাউলটো খুন্দিছে। তাৰপিছত মিহিকৈ গুড় কাটি তাত গলাই পেলাই মানে এনেকৈ দিয়া হৈছে তৰাপাতত। তাৰপিছত ভালকৈ বান্ধি থোৱা আছে আৰু এইটো। তাৰপিছত এতিয়া চাউলেৰে বনোৱাটো, চাউল মানে তিয়াই পেলাই বনোৱাটো বিচাৰি চাওঁ, এয়া বা হয়নে নহয়। চাওক, এবাৰতে পাইছোঁ, নহ'লে বিচাৰিব লাগিব বুলি ভাবিছিলোঁ। কপাল ভাৰ যে মোৰ, মানে চবটো খুলিব লগা নহ'ল। ইয়াত একো দিয়া নাই, অকল তৰাপাতেৰে বান্ধি থোৱা আছে। এইটো অকল চাউলেই হয়।
এতিয়া মই টেষ্ট কৰি চাম খুব ভাল লাগে এইটো আমাৰ দেউতাৰ ফেভৰেট হয় সেইকাৰণে মই আজিকালি তৰাপাত বিচাৰি পোৱাত বহুত টান সেইকাৰণে যেনেকৈ হ'লেও মই তৰাপাত বিচাৰিয়ে আনিছোঁ আৰু দেউতাৰ কাৰণে বৰা চাউল নিজৰ নাছিলে কিনি লৈছিলোঁ ইয়াত দেউতাৰ ফেভৰেট হয় এইটো চব্জিৰ লগত খাই বহুত ভাল লাগে এইটো খাই চাওঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই আজিলৈ টেক কেয়াৰ